বন্ধুসকল মাইনুপম্পী ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পাছত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিছোঁ আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। হৈছে দেৱালী, পোহৰৰ উৎসৱ দেৱালী। সকলো ঘৰৰ পদূলিত চাকি বন্তি জ্বলাই ঘৰৰ উজ্জ্বল কৰি ৰাখে। আজি সকলোলৈ দেৱালীৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে জীৱনটো সুন্দৰকৈ পোহৰেৰে ভৰি পৰক, আন্ধাৰবোৰ আঁতৰি, তাৰ শুভেচ্ছাৰে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি। সেইখন লেতেৰা হৈ আছে, অলপ ধুই লওঁ। এতিয়া ৰাতিপুৱাই ধুই ল'লে বতৰটো ডাৱৰীয়া হৈ আছে, ৰাতিপুৱাই ধুনীয়াকৈ ধুই লওঁ। পম্পীকো ধুবলৈ লগাই দিছোঁ, এনেই ৰখি থাকিলেতো কি হ'ব। ধুনীয়াকৈ চাৰ্ফ মাৰি আছে তাই এতিয়া। মজা আছে চাৰ্ফটো মাৰি দিয়া, ধুনীয়াকৈ চাৰ্ফ মাৰি একদম চাফা কৰি দিয়া। এনেই খাবলৈ নহয় ন, মাৰি থাকা। বাইদেৱে ধুই থকাৰ কাৰণে কি কৈছে জানে, তাইক বোলে ফুৰাব নিব লাগিব গধূলি সময়ত। আজি দেৱালীৰ দিনাখনি ইয়াত উঠাই, আজি দেৱালীৰ দিনাখন ইমান বোম চম ফুটিব, ক'ত টমটমত নিব আছে। বৰ্তমান ধুৱাই লওঁ আৰু এনেকৈ নিম বুলি কৈ। এখন কোনে ধুলে বাৰু? মই ধুইছোঁ। এনেই কেলৈ কোৱা? গোটেই পানী মই আনিছোঁ, মই ধুইছোঁ। এয়া চাউল লৈ আছে, বতৰো বৰ ভাল নহয়, এয়া বৰষুণ দি আছে পুৰা কিনকিনীয়াকৈ। বহুত বোম আছে দেখিছে, এয়া বোম। এয়া তোৰ দামবোৰ কেনেকৈ পেণ্ডা? ধুনীয়াকৈ দেৱালী বুলি দোকানত ৰং চং কৰি ধুনীয়াকৈ সজাই লৈছে। এয়া সজাই লৈ পেণ্ডা বোমটো গধূলিকৈ ফুটাব লাগিব আৰু। দেৱালীৰ এতিয়া বতৰটো বৰ ভাল নহয়, বৰষুণ বতৰ। তাতে আমাৰ চোৱা লাগি আছে, চোৱা লগাৰ কাৰণে আমাৰ এতিয়া চাকি বন্তি জ্বলাব নোৱাৰি। দেৱালীটো আজি কেনেকৈ যায় এতিয়া। এয়া বোম আনিছোঁ, এয়া বোম ফুটাব লাগিব আৰু। পইচাও নাই, দেৱালী হেমেকি গৈছে। আমাৰ এতিয়া জুনু, এতিয়া বোম ফুটাবলৈ তুমি বোম চোম আনিলা নাই? লৰাই থাক। দুডাল থৈ দিছিলে আকৌ, জ্বলোৱা নাছিলে। জোকাৰি থাক। এইকেইডাল ডাঙৰে আকৌ, সৰুকেইডাল যে ইমান টাইম নজ্বলেই। হৈ গ'ল। দেৱালী মানুহে দেখিছে নাই কি ধুনীয়াকৈ পাতিছে। বস্তু এটা নিব লগা আছিলে, সেইকাৰণে হঠাৎ ওলাই আহিব লগা হ'ল ৰাতি। বৰষুণ দি আছে, সেইকাৰণে ইয়াতে ৰাস্তাত চাওক কি ধুনীয়াকৈ দেৱালীৰ মানুহে উদযাপন কৰিছে।
সকলো মানুহে লাইট লগাইছে, সেইকাৰণে আমিও ঘৰতে লগাই দিলোঁ আৰু লাইট তেনেকৈ চাকিটো জ্বলাবই নোৱাৰি, সেইকাৰণে লাইটকে জ্বলাইছোঁ আৰু